Hello students, 27 এপ্ৰিলত তোমালোকে গম পায় আসামৰ CW এক্সামটো হ'ব আৰু আজি 12 তাৰিখৰ পৰা এডমিট কাৰ্ড তোমালোকে অফিচিয়েল ৱেবসাইটত গৈ মেলি ডাউনলোড কৰিব পাৰিবা। এতিয়া আমাৰ যেহেতু পৰীক্ষালৈ বৰ বেছি এটা দিন নাই, 2 সপ্তাহ মান ধৰি লোৱা, সেই 2 সপ্তাহ মান সময় আছে। যেহেতু CW পৰীক্ষা তোমালোকে দিছা, আই হোপ তোমালোকে প্ৰিপাৰেচন বিলাক ভালকে কৰি আছা। কিন্তু যেহেতু তোমালোকে ভাবিছা যে আমাৰ যেহেতু CW কাৰণে ফাৰ্স্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰ দুটা বহুত ডাঙৰ সিলেবাস হয়, কিন্তু তোমালোকৰ সপোজ ধৰি লোৱা পঢ়িবলৈ খুব কম সময় আছে আৰু ৰিজাল্টটো দিবই, হাই সেকেন্ডাৰী ৰিজাল্টটো দিবই এপ্ৰিলৰ শেষৰ পিনে। গতিকে হেতু এটা টেনচন আহি থাকে হয় না, কি হ'ব কি নহয় ৰিজাল্ট। তাৰ লগতে 27 তাৰিখৰ পৰীক্ষাটো আছে। গতিকে আমি কি কৰিব লাগিব, এই কম দিনত আমি অকমান ভাল প্ৰিপাৰেচন এটা কৰিব লাগে, কিছুমান সিলেক্টিভ পঢ়ি পেলাই আমাৰ এটা ভাল স্কোৰ এটা আমি লবলৈ চেষ্টা কৰিব লাগে। গতিকে মই সেই কাৰণে তোমালোকক কেইটামান সিলেক্টিভ টপিক কও, যোনকেইটা টপিক তোমালোকে পঢ়িলে আৰামত ভাল এটা স্কোৰ পাই পেলাই তোমালোকে ভাল এখন ইঞ্জিনিয়াৰিং কলেজত এনৰোল হ'ব পাৰিবা। ঠিক আছে, কষ্টটো কৰিবই লাগিব, নিজৰ সেলফ প্ৰিপাৰেচনটো লাগিবই। এতিয়া তোমালোকে অকমান মই থুলমূল আইডিয়াটো দি দিছো, জানাই যে 480 মাৰ্কছৰ তোমালোকৰ টোটেল পৰীক্ষা হয়। ঠিক আছে, তেতিয়াহ'লে আৰু প্ৰতিটো সেকশনত কেটা কোৱেশ্চন আহে, তোমাৰ 40 কোৱেশ্চনছ আহে হয় নে নহয়। প্ৰতিটো সেকশনত তোমাৰ 40 কোৱেশ্চনছ আহে, এইটো জানাই। যেহেতু প্ৰিপাৰেচন কৰিছা এইখিনি তোমাৰ আইডিয়া আছে। সিলেবাসটো তোমালোকে জানাই কি কি ক্লাস 11 আৰু ক্লাস 12 ৰ সিলেবাস আছে। ঠিক আছে, আৰু 4 মাৰ্কস প্ৰতিটো কোৱেশ্চনৰ কাৰণে 4 মাৰ্কস দিয়ে আৰু তোমাৰ 1 মাৰ্ক কি কৰে ডিডাক্ট কৰে। ঠিক আছে, কাৰেক্ট এনসাৰৰ কাৰণে 4 মাৰ্কস কে দিয়ে আৰু ডিডাক্ট কিমানৰ কাৰণে কৰে 1 মাৰ্ক ডিডাক্ট কৰে যদি তোমাৰ এনসাৰটো ভুল হয়। ঠিক আছে, প্ৰতিটো সেকশনে 40 কোৱেশ্চন, তাৰমানে 120 কে থাকে, তিনটা সেকশন, ফিজিক্স, কেমিষ্ট্ৰি আৰু ম্যাথছ। ঠিক আছে, এইখিনি তোমালোকে জাস্ট আইডিয়াটো মই জানাই, মই আকৌ মানে এইখিনি কথাকে ৰিপিট নকৰো। এতিয়া যেহেতু চোৱা সময় কম আছে আৰু মই এইটো কথা জানো যে যেহেতু তোমালোকে ক্লাস 12 পঢ়িছা, তো ক্লাস 12 ৰ তোমালোকে পঢ়াখিনি কিবা নহয় কিবা এটা আইডিয়া আছে। গতিকে মই কেইটামান ইম্পৰ্টেন্ট চেপ্টাৰ তোমালোকক মই ক'বলৈ ওলাইছো, যোনকেইটা চেপ্টাৰ পঢ়ি গলে আৰামত তোমালোকে 20 ৰ পৰা 25 বা 25ৰ পৰা 30টা কোৱেশ্চন তোমালোকে কৰিব পাৰিবা। আৰু যদি তুমি প্ৰতিটো সেকশনতে 20ৰ পৰা 25টা কোৱেশ্চন তুমি কৰি যোৱা, তোমাৰ সিলেকশন তোমালোকৰ কনফাৰ্ম। ব্ৰাঞ্চ কি পোৱা সেইটো নাজানো, ব্ৰাঞ্চ কাউন্সিলিঙৰ পৰাই পাবা, কিন্তু তুমি ইঞ্জিনিয়াৰিং কলেজ এখনত তোমাৰ সিট পোৱাটো কনফাৰ্ম যদি 20টাৰ পৰা 25টা কোৱেশ্চন তুমি শুদ্ধ কৰিব পাৰা কাৰেক্টলি, উইদাউট মানে ৰং এটেম্প নকৰাকে যদি 20-25টা কোৱেশ্চন তোমালোকে কৰিব পাৰা, তেতিয়া তোমালোকে সিলেকশনটো তোমালোকৰ কনফাৰ্ম হ'ব। এতিয়া কথাটো হৈছে আমি ফিজিক্সৰ পাৰ্টটোত কি চাব পাৰে, মই আৰম্ভণি ফিজিক্সৰ পৰাই কৰিছো, যেহেতু মই ফিজিক্স পঢ়াও সাধাৰণতে। সো ফিজিক্সৰ কাৰণে সাধাৰণতে মই লাষ্ট কেইবছৰ মান 2020-21 মানৰ পৰা কোৱেশ্চনছ খিনি লাষ্ট 2024 লৈকে যিখিনি কোৱেশ্চন আহিলে, সেই কোৱেশ্চনছ খিনি মই ডিসকাস মানে বিশেষকৈ চাই পেলাই কোৰ ওয়েটেজ বেছি। ক্লাস 11ৰ তোমালোকে চোৱা সব চাব নালাগে, ক্লাস 11ৰ বেছিকে তুমি ফ্লুইড মেকানিক্স সেকশনটো, ঠিক আছে, ফ্লুইড মেকানিক্স সেকশনটো তোমালোকে অলপ কোৱেশ্চনছ প্ৰেক্টিস কৰি যাবা, PYQ খিনি অলপ প্ৰেক্টিস কৰি যাবা। ঠিক আছে, NLM নিউটনছ ল অফ মোশন, এইটো বহুত ইম্পৰ্টেন্ট টপিক হয়। ফ্লুইড মেকানিক্স, নিউটনছ ল অফ মোশন, তাৰপিছত তোমালোকে ওয়েভ এন্ড অসিলেশন। ঠিক আছে, ফার্স্ট ইয়ার এইকেইটা টপিক তোমালোকে চাই যাবা, ভালকে চাই যাবা। যদি সময় পোৱা তোমালোকে থাৰ্মোডাইনামিক্স চাব পাৰা, যদি সময় হয়। ঠিক আছে, ক্লাস 11ৰ কাৰণে এই তিনটা পাৰ্টটো তোমালোকে নোচোৱাকে নেৰিবাই। নিউটনছ ল অফ মোশন হওক, ফ্লুইড মেকানিক্স হওক, ওয়েভস এন্ড অসিলেশন। থাৰ্মোডাইনামিক্স যদি সময় হয় চাবা, যদি সময় নহয় হেতু অলপ ওপৰৰ পৰা ফৰ্মুলা বিলাক চাই থৈ দিবা। ঠিক আছে, ক্লাস 11ৰ এইকেইটা টপিক। ঠিক আছে, আৰু ক্লাস 12ৰ বিশেষকে ক্লাস 12ৰ মই কৈ দিছো, ক্লাস 12ৰ তোমালোকে কি কৰিব লাগিব, কেইটামান চেপ্টাৰ ধৰি লোৱা। ইলেক্ট্ৰমেগনেটিজম বুলি কোৱাৰ লগে লগে ইলেক্ট্ৰিচিটি এণ্ড মেগনেটিজম দুটা পাৰ্ট। ঠিক আছে, ইলেক্ট্ৰিচিটি প্লাস মেগনেটিজম, এই দুটা পাৰ্ট ভালকে চাই যাবা। তাৰপিছত লগতে বৰ্ডৰ কাৰণে এইকেইটা ইম্পৰ্টেন্ট আছিলে, মডাৰ্ণ ফিজিক্স। ঠিক আছে, বৰ্ডৰ কাৰণে ইম্পৰ্টেন্ট আছিলে মডাৰ্ণ ফিজিক্স, ইলেক্ট্ৰমেগনেটিজম, মডাৰ্ণ ফিজিক্স, অপটিক্স। এইকেইটা চাই যোৱা। এইকেইটা চাই গলে তোমালোকৰ মই কৈছো নহয় ফিজিক্সৰ তোমাৰ 25ৰ পৰা 30টা কোৱেশ্চন তুমি এটেম্প কৰিব পাৰিবা। ঠিক আছে, এই ম্যাক্সিমাম ওয়েটেজ থকা মানে সাধাৰণতে
যিকোনো ধৰণৰ এন্ট্ৰেন্স এক্সামত মই CEE এন্ট্ৰেন্স পৰীক্ষাৰ মানে কোৱেশ্চন পেপাৰখিনি চালো চাই পেলাই তোমালোকৰ ৱেটেজখিনি কৰ আছে বেছি মেক্সিমাম কৰ কোৱেশ্চন ৰিপিট হয় কোনটো টপিকৰ পৰা ৰিপিট হয় সেইখিনি মই চাইছো ক্লাছ 12 মডাৰ্ণ ফিজিক্সৰ পৰা বহুত কোৱেশ্চন ৰিপিট হয় অপটিক্স আৰু বিশেষকৈ মেগনেটিজম সেকশনটো খুব কোৱেশ্চন ৰিপিট হোৱা যায় গতিকে ক্লাছ 12 মই কি ক'লো ইলেক্ট্ৰমেগনেটিজম তাৰমানে ইলেক্ট্ৰিচিটি মেগনেটিজমৰ কোৱেশ্চনখিনি কৰিবা মডাৰ্ণ ফিজিক্স আৰু অপটিক্স এটা কোৱেশ্চনখিনি কেনে কৰিবা টপিকটো গম পালা তো কোৱেশ্চনখিনি প্ৰিপাৰেচন কৰোতে তোমালোকে প্ৰথম মেইন বস্তুটো তোমাৰ প্ৰতিজন ষ্টুডেণ্টকে যিকোনো ধৰণৰ এন্ট্ৰেন্স প্ৰিপাৰেচন কৰক লাগে বোৰ্ডৰ কাৰণে প্ৰিপাৰেচন কৰক বা যিয়ে কৰক তেওঁলোকক মই এটাই বস্তু সাজেষ্ট কৰো আৰু সেইটো হৈছে যে তেওঁলোকে এখন বহি ল'ব লাগিব যোনখন বহিত প্ৰতিটো চেপ্টাৰ কোৱেশ্চন মানে প্ৰতিটো চেপ্টাৰ যোনখিনি ইম্পৰ্টেন্ট ফৰ্মুলা সেই কাৰণ চোৱা যিকোনো ধৰণৰ কোৱেশ্চন তুমি যেতিয়া কৰিবলৈ যাওঁতে তোমালোকে ফৰ্মুলাটো জানিবই লাগিব ঠিক আছে কাৰণ তোমাক তাত ইমান ডিটেইলছত এক্সপ্লেইন কৰিব নিদিয়ে সিম্পল MCQ কোৱেশ্চন হয় নাই আইদাৰ ৰাইট অৰ ৰং সেইটোৱে হ'ব কিবা এটা তো সেই কাৰণে মই প্ৰতিজন ষ্টুডেণ্টকে যিকোনো ধৰণৰ নিটৰ এক্সাম দিয়ক বা CEE কাৰণে হওক তেওঁলোকৰ সেই কনচেপ্টটো সেই কথাটো বুজি পাব লাগিব যে তেওঁলোকেও কি কৰিব লাগিব বহিখনত তোমালোকে এখন স্পেচিয়েল বহি হ'ব লাগিব যোনখন বহিত তোমালোকে ফৰ্মুলাবিলাক লিখিব লাগিব লাগে ফিজিক্সৰ ফৰ্মুলাই হওক বা কেমিষ্ট্ৰি কেমিকেল ফৰ্মুলাই হওক বা আদাৰ কিবা ফিজিকেল কেমিষ্ট্ৰি ফৰ্মুলাই হওক বা যিকোনো ধৰণৰ মেকানিজম হওক এখন বহি লিখিবই লাগিব সেইখিনি তোমালোকে পঢ়ি গ'লেও যথেষ্ট হৈ যায় কোৱেশ্চনখিনি কৰিবলৈ সুবিধা হয় তোমালোকে গোটেই NCERT খন ডিটেইলছ পঢ়ি থাকিব লাগিব বা যিকোনো ধৰণৰ তোমাৰ ৰেফাৰেন্স বুক ইমান ডিটেইলছত পঢ়ি থকাৰ কোনো প্ৰয়োজন নাই জাস্ট তোমালোকে এখন বহি ল'বা যেতিয়া পঢ়িবা পঢ়োতে ডাইৰেক্ট ফৰ্মুলাবিলাক নোট ডাউন কৰি যাবা এই ফৰ্মুলাবিলাকেহে শেষত গৈ তোমাক কামত দিব ফিজিক্সৰ কাৰণে এইখিনি মই ক'লো এইখিনি তোমালোকে এটা স্ক্ৰীনশ্বট মাৰি ল'বা এইখিনি যদি ভালকে পঢ়ি গৈছা তোমাৰ ফিজিক্স সেকশনটো ইমান চিন্তা কৰিব নালাগে এটলিষ্ট তুমি 25 পৰা 30টা কোৱেশ্চন ভালকে এটেম্প্ট কৰিব পাৰিবা উইদাউট এনি ৰং এটেম্প্ট ঠিক আছে তো 20-25টা কোৱেশ্চন কৰিলেও যথেষ্ট তোমাৰ সিলেকশনটোৰ কাৰণে বহুত সহায় কৰিব তো 20-25টা কোৱেশ্চনটো মই বহুত মানে ইমানটো মানে কি 20-25 পৰা 30টা কোৱেশ্চন মানে তুমি আটাইতকৈ সেফেষ্ট জোনত আছা ঠিক আছে মই হেতু কৈ দিছো এইগিটা টপিকৰ পৰা প্ৰায় কোৱেশ্চনছ অহা দেখা যায় মই নেক্সট ফিজিক্সৰ পিছত নেক্সট কেমিষ্ট্ৰি সেকশনটো চাইছো চোৱা কেমিষ্ট্ৰি সেকশনটোৰ কাৰণত তেনেকুৱা ধৰণৰ কেইটামান ইম্পৰ্টেন্ট টপিক আমি চাই ল'ব লাগিব ক্লাছ 11 আৰু ক্লাছ 12 মিলাই পেলাই ঠিক আছে চোৱা কেমিষ্ট্ৰি সেকশনৰ মই কৈ দিছো কেমিষ্ট্ৰি সেকশনৰ ক্লাছ 11ত তোমালোকে কি চাবা ক্লাছ 11ত তোমালোকে এই ইকুইলিব্ৰিয়াম বুলি চেপ্টাৰ এটা আছে দেখিছা ইকুইলিব্ৰিয়াম খুব আহে কোৱেশ্চন মই কৈছো নহয় ইকুইলিব্ৰিয়াম সেকশনটোৰ পৰা বহুত কোৱেশ্চন আহে সেইটো প্ৰায় অহা দেখা গৈছে ইকুইলিব্ৰিয়াম তাৰপিছত তোমাৰ ৰেডক্স ৰিएকচন হাইড্ৰকাৰ্বন ৰেডক্স ৰিएকচন হাইড্ৰকাৰ্বন সো কেমিষ্ট্ৰি পাৰ্টটো ইমান বৰ এটা দীঘল নহয় তোমালোকে কেমিকেল ৰিএকচনছ বিলাক মেকানিজম বিলাক বা ইম্পৰ্টেন্ট যোনবিলাক ফৰ্মুলা আছে বা পেটাৰ্ন আছে সেইটা মনত ৰাখিলেই হ'ল ক্লাছ 11 ৰ ইকুইলিব্ৰিয়াম ৰেডক্স ৰিএকচন আৰু হাইড্ৰকাৰ্বন ঠিক আছে এইটা ডিটেইলছত পঢ়িবা আৰু এটা যে আছে কেমিকেল বন্ডিং বুলি এটা কেমিকেল বন্ডিং এণ্ড মলিকুলাৰ ষ্ট্ৰাকচাৰ শৰ্টকে লিখি দিছো কেমিকেল বন্ডিং চেপ্টাৰ ক্লাছ 11 ৰ কথা কৈছো ফিজিকেল কেমিষ্ট্ৰি মই এইটো এটা দিছো ঠিক আছে ইয়াৰ মানে খুব ইম্পৰ্টেন্ট বস্তু কিছুমান আছে কেমিকেল বন্ডিংৰ ওপৰত কোৱেশ্চন সোধে ক্লাছ 11 ৰ ইকুইলিব্ৰিয়ামৰ পৰা খুব কোৱেশ্চন অহা দেখা যায় ৰেডক্স ৰিএকচনৰ পৰা খুব কোৱেশ্চন আহে হাইড্ৰকাৰ্বন এণ্ড কেমিকেল বন্ডিং এই চাৰিটা যদি তুমি চাই থৈছা আৰু লগতে ক্লাছ 12 মই কৈ দিছো ক্লাছ 12 তোমাৰ এলকহল ফিনলছ ইথাৰ কি আছিলে কাৰ্বক্সিলিক এসিড এই চেপ্টাৰটো যে আছে এলকহল ফিনল ইথাৰ এই চেপ্টাৰটো চাবা তাৰপিছত এলকেন এলকিন এলকাইনৰ যোনটো আছে এলকাইনছ ঠিক আছে এলকেন এলকিন এলকাইনছৰ চাবা ঠিক আছে এটা আহিলে এইটো ঠিক আছে আৰু 3 নম্বৰতে তোমাৰ ডি ব্লক চাবা ডি ব্লক এলিমেন্ট যোনটো আছে ইনঅৰ্গানিক ফিজিকেলৰ তোমালোকে সলিউশন চেপ্টাৰটো চাবা সলিউশনছ 5 নম্বৰতে তোমালোকে ইলেক্ট্ৰোকেমিষ্ট্ৰি আৰু বেলেগৰ পৰা আহে কিন্তু এইগিটাৰ পৰা তুমি কোৱেশ্চন যদি কৰা তোমাৰ 20 to 25 কোৱেশ্চন তোমাৰ সেফ হৈছে হেটো কনফাৰ্ম তুমি ধৰি লোৱা 20 to 25 কোৱেশ্চন বাকি তোমাৰ আমাৰ ফিজিকেল কেমিষ্ট্ৰি আৰু কোৱাই নাই আমাৰ সাৰফেস কেমিষ্ট্ৰি কথা কোৱা নাই ঠিক আছে এইবিলাকৰ পৰা কোৱেশ্চন নাহে বুলি কোৱা নাই কিন্তু কথাটো কি হয় তুমি এইখিনি ৱেটেজটো বেছি 20 to 25 কোৱেশ্চন তোমাৰ এইখিনিৰ পৰাই পাবা বেলেগৰ পৰা নোপোৱা কাৰণ দেখিছো মনে চালো তোমালোকে কৈছিলা টেলিগ্ৰামতো মই পাইছিলো সেই কাৰণে মই দুদিন ধৰি পেলাই মই হেতু বস্তুকে চালো কোৰ ৱেটেজ বেছি কাৰণ তোমালোকক কি হয় গোটেই খোপা পঢ়িবলৈ এটা টাইম নাই ঠিক আছে সিলেক্টিভ বস্তু পঢ়িব লাগিব যাতে সিলেক্টিভ বস্তুখিনি পঢ়িয়ে আমি ভাল স্কোৰ এটা পাব পাৰো আৰু লগতে ভাল এখন
আমাৰ যোনটো ড্ৰিম আছে যে ভাল এখন ইঞ্জিনিয়াৰিং কলেজ জেইচি হওক বা জিষ্ট হওক বা আসাম ইঞ্জিনিয়াৰিং কলেজ হওক ভাল ইঞ্জিনিয়াৰিং কলেজত আমি পঢ়িব লাগে ঠিক আছে এই কম দিনৰ ভিতৰত মাজতে বিহুও পৰি গ'ল ঠিক আছে আমাৰ অসমীয়া যোনটো মেইন আমাৰ বিহু ৰঙালী বিহু সেই ৰঙালী বিহু মাজত পৰি গ'ল গতিকে বিহুটোতো আছে বিহু কেতিয়াও আমি বিহুটোতো আমি যাব দিব নোৱাৰো গতিকে সেই বিহুৰ মাজতো আমি পঢ়িব লাগিব ঠিক আছে তো সেই কাৰণে আমি সেই বস্তুটো চাই মিলি সব বস্তু চাই মিলি তো বছৰত বিহুটি আহে বিহু যদি আমি এনজয় নকৰো অসমীয়া মানুহৰ কেনেকুৱা হ'ব তো বিহুটোতো এনজয় কৰিবই লাগিব লগতে আমি পঢ়াটো মেন্ডেটৰি এতিয়া আমাৰ পঢ়াটো লাগিব আমি এটা টাইম বিহু মাৰিম আৰু এটা টাইম পঢ়িম বুজি পাইছা তো দুইটাই চলাব লাগিব তো সেই কাৰণে আমি সিলেক্টিভ বস্তু কিছুমান পঢ়ি আছো তো সেইখিনি সিলেক্টিভ বস্তু পঢ়ি গলে তোমাৰ মানে ৱেটেজটো পুৰা ধুনীয়া কোৱেশ্চনছ খিনি তুমি এটলিষ্ট তোমাৰ এটা কনফিডেন্স থাকিব যে মই ফাৰ্ষ্ট কাউন্সেলিঙত নহলো বা সেকেন্ড কাউন্সেলিঙত পাম ইভেন ফাৰ্ষ্ট কাউন্সেলিঙতো পাই যাবা ফাৰ্ষ্ট কাউন্সেলিঙতো এনেকে যদি তুমি 20টা 25টা কোৱেশ্চন যদি প্ৰতিটো সেকশনৰ শুদ্ধ পোৱা তুমি ফাৰ্ষ্ট কাউন্সেলিঙতে কোনোবা এখন ভাল ইনষ্টিটিউটত পাই যাবা সেইটো গ্যাৰান্টি চাবা যদি শুদ্ধকে কৰা PYQ খিনিটো চাবই লাগিব PYQ খিনি চোৱা এটা বেছিকে PYQ বেছি সলভ কৰি নাথাকিবা চোৱা PYQ বেছি সলভ কৰি নাথাকিবা PYQ খিনি চাবা এবাৰ কোৱেশ্চনছ খিনি অকমান 2020 ৰ পৰা 2024 লৈকে যিখিনি কোৱেশ্চন আছে কোৱেশ্চনছ খিনি এবাৰ চাবা কাৰণ বেছি টাইম বেছি ইনভেস্ট নকৰিবা যিমান পাৰা বস্তুখিনি আয়ত্ত কৰিবলৈ ট্ৰাই কৰা যিমান পাৰা ফৰ্মুলা খিনি যিমান পাৰা কনসেপ্ট খিনি যিমানখিনি মেকানিজম আছে যিমানখিনি ফৰ্মুলা আছে যিমানখিনি টেকনিক আছে সেই টেকনিক খিনি আমি মনত ৰাখিব লাগিব কাৰণ সেইখিনি শেষত গৈ আমাক কামত দিব তো PYQ খিনি কি হয় এতিয়া বেছি PYQ খিনি লৈ পেলাই সলিউশন কৰিবলৈ ইমান বহি নাথাকিবা ইমান টাইম ইনভেস্ট নকৰিবা প্ৰতিটো সেকশনৰ অলপ কোৱেশ্চন কৰি চাবা কোৱেশ্চন নকৰিবলৈ কোৱা নাই কোৱেশ্চন কৰিবলৈ কৈছো খালি PYQ খিনি এই গুটেই 27 তাৰিখলৈকে PYQ খিনিয়ে কৰি নাথাকিবা মানে অলপ কনসেপ্ট বিলাকো গোটাই লোৱা ঠিক আছে নোটছ বিলাকৰ পৰা যি নোটছ বনালা যি কোচিং নোটছ হওক বা এনিথিং যিয়ে নহওক তোমাৰ যিখিনি বস্তু আছে সেইখিনি বস্তুকে ৰিভাইজ মাৰা খুব ৰিভাইজ মাৰা ফৰ্মুলা খিনি খুব ৰিভাইজ মাৰা কেমিষ্ট্ৰি কেমিকেল ফৰ্মুলা বিলাক খুব ৰিভাইজ মাৰা মেকানিজম বিলাক খুব ৰিভাইজ মাৰা দুই এটা তোমালোকে PYQ চাবা ঠিক আছে PYQ খিনি তোমালোকক কি হ'ব তোমালোকৰ প্ৰিপাৰেচনত বুষ্ট কৰিব ঠিক আছে কিমানখিনি কোনটো লেভেলত আছা সেইটো প্ৰিপাৰেচনত তোমাক সহায় কৰিব ঠিক আছে মেথ সেকশনটো মই কৈ দিও মেথ সেকশনটো চাবা এইখিনি তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা ঠিক আছে তো মেথ সেকশনটো মই কৈ দিছো মেথ সেকশনটো কোৱাৰ লগে লগে তোমালোকৰ মেইন তেতিয়া প্ৰিপাৰেচনটো মানে ইমান যদি কিবা খেলি মেলি লাগি আছিল প্ৰিপাৰেচনত সেইখিনি তোমালোকক বহুত সহায় কৰিব ঠিক আছে মেথ সেকশনটো মই কৈ দিছো মেথ সেকশনৰ ক্লাস 11ত চোৱা ক্লাস 11ত কি হয় বিশেষকে এই বাইনমিয়েল থিওৰাম যে আছে বাইনমিয়েল থিওৰাম ঠিক আছে বাইনমিয়েল থিওৰাম এইটোৰ পৰা আহে কোৱেশ্চনছ বাইনমিয়েল থিওৰামৰ পৰা কোৱেশ্চন আহে আৰু তোমাৰ বিশেষকে সেট থিওৰি দুটা এটা চাবা কোৱেশ্চন সেট থিওৰি দুটা এটা কোৱেশ্চন চাবা আৰু লগতে লিনিয়াৰ ইনইকুৱেলিটিজ যে আছে লিনিয়াৰ ইনইকুৱেলিটিজ আৰু লিমিটছ এণ্ড ডেৰিভেটিভছ ক্লাস 11 এইটা চালে হ'ব বাইনমিয়েল থিওৰাম সেট থিওৰি লিনিয়াৰ ইনইকুৱেলিটিজ লিমিটছ এণ্ড ডেৰিভেটিভছ ক্লাস 12 মই কৈ দিছো ক্লাস 12 তোমালোকে ইনভাৰ্সৰ অলপ চাবা কোৱেশ্চন ইনভাৰ্স ট্ৰিগোনোমেট্ৰি তাৰপিছত ইন্টিগ্ৰেশনটো তুমি আৰু কি কম ইন্টিগ্ৰেশনটো মেথছৰ কিং হয় ইন্টিগ্ৰেশন তাৰ যোনটো আছে সিম্পল কোৱেশ্চন হওক প্লাস এপ্লিকেশনছ অফ এভৰিথিং ঠিক আছে সব কৰিব লাগিব ইন্টিগ্ৰেশন যিমানখিনি আছে এপ্লিকেশনৰ পৰা ধৰি পেলাই ডিফাৰেন্ট টাইপছ অফ ইন্টিগ্ৰেশন পাৰ্টস পাৰ্শিয়েল ফ্ৰেকশন সেপাৰেশন ভেৰিয়েবল যি আছে গোটেইখিনি তাৰপিছত তোমাৰ তাৰপিছত কি আছিল আমাৰ probability yes probability section probability পৰা দেখিবা তোমালোকে কোৱেশ্চন আহে probability section পৰা কোৱেশ্চন আহিয়ে থাকে ঠিক আছে probability তাৰপিছত তোমাৰ continuity and differentiability এটো অকমান থিওৰি পাৰ্টৰ হয় continuity and differentiability এইকেইটা কৰাচোন তুমি 20টা বা 25টা কোৱেশ্চন তুমি আৰামত কৰিব পাৰিবা মেথ সেকশনটোৰ পৰা তো এইখিনি মই কলো ঠিক আছে স্ক্ৰিনশ্বটটা মাৰি লওঁচোন মই দুটামান কথা ক'বলৈ আছে তোমালোকক তো এতিয়া চোৱা মেইন কথা কি হয় যিহেতু আজি 12 তাৰিখ হ'ল 12 তাৰিখৰ পৰা 27 তাৰিখলৈকে কেইটামান দিন আছে মাজতে বিহু আছে পঢ়িবতো লাগিবই এতিয়া মেইন কথা কি যদিহে তোমালোকে ভাবিছা ভাল এখন মই কলেজত বা ভাল এখন
ইঞ্জিনিয়াৰিং কলেজত মই এডমিশ্যনটো পাব লাগে ফাৰ্ষ্ট এটেম্পটতে তেতিয়াহ'লে তোমালোকে প্ৰথম বস্তুটো কি এৰিব লাগিব এগাল পঢ়িবলৈ এৰিব লাগিব ঠিক আছে বহুত গাল বস্তু পঢ়ি লৈ পেলাই তুমি এক্সামটো ক্ৰেক কৰিব নোৱাৰা যিকোনো ধৰণৰ সিলেবাস চোৱা সিলেবাস বোলা বস্তুটো কি হয় সিলেবাস বস্তুটো প্ৰিপেয়াৰ কৰে ষ্টুডেন্টক দিবলৈ সিলেবাসটো এইটো কাৰণে প্ৰিপেয়াৰ কৰে যে সিলেবাসত গোটেই সিলেবাস মানে 11 আৰু 12 গোটেইখিনি কভাৰ হৈ থাকিব লাগিব তো ইয়াৰ মানে এইটো নহয় যে গোটেই সিলেবাসখন আমি শেষ কৰি যাম এইটো ইম্পসিবল ইমান কম দিনত আগৰ পৰা পঢ়ি থাকিলে কথাটো বেলেগ হয় যদি ইমান কম দিনত তোমালোকে এটা ভাল প্ৰিপাৰেচন কৰিব বিচৰা তোমালোকক মই যোনখিনি টপিক কলো ইয়াত তো সেই টপিকখিনি তোমালোকে কি কৰিবা এবাৰ থুলমূলকৈ পঢ়িবা ফৰ্মুলা হক মই তোমালোকক এটাই সাজেষ্ট কৰিম যিমান পাৰা যি টপিকে নপঢ়া মেনশন কৰা টপিক কেইটা যদি পঢ়া টপিকত যি সৰু ফৰ্মুলা হক বা যি ডাঙৰ ফৰ্মুলা হক ফৰ্মুলাবিলাক নোট ডাউন কৰা এতিয়া যদি কৰা আছে তো ভালে নোট ডাউন যিমান পাৰা কুইক ৰিভিজনত তোমালোকে নোট ডাউন কৰিবা ফৰ্মুলাবিলাক সেই ফৰ্মুলাবিলাকে ৰিভাইজ মাৰি থাকা তো সেই ফৰ্মুলাবিলাক ৰিভাইজ মাৰাৰ পিছত মই এতিয়া কি কৰিম তেতিয়া কি কৰিব লাগিব তোমালোকে PYQ খিনি চোৱা সেই ফৰ্মুলাবিলাক ৰিলেটেড PYQ কি কোৱেশ্চন আহিছে যদি আহিছে তেতিয়াহ'লে তোমালোকে সেই ফৰ্মুলাটো ষ্টাৰ মাৰ্ক দি যোৱা যে ফৰ্মুলাটো কিমান ইম্পৰ্টেন্ট হয় বেছি টান কোৱেশ্চন নাহে মই এইটো ভিডিও আপলোড দিয়াৰ পিছত মই চেম্পল পেপাৰ এখন কৰাই দিম তোমালোকক কেনেকুৱা ধৰণৰ কোৱালিটি কোৱেশ্চন আহে কি কোৱালিটি কোৱেশ্চন আহে তোমালোকে কেনে ধৰণে প্ৰিপাৰেচন কৰিব লাগিব কোনটো বেচিছত প্ৰিপাৰেচন কৰিব লাগিব সেইখিনি মই PYQ কৰিলে গম পাই যাবা ঠিক আছে ইমান টান কোৱেশ্চন নাহে দেই বহুত টান যেন লাগে কিন্তু আমি বৰ্ডত যোনখিনি পঢ়িছো সেইখিনি বস্তুকে আহে খালি অকমান পকাই পেলাই আহে আমি সেইকাৰণে কোৱেশ্চনটো এটা কোৱেশ্চন দিলে আমি কোৱেশ্চনটো বা কেনেকৈ গিভেন উলিয়াম কেনেকৈ কি কোৱেশ্চনটোত কি হৈছে সেইখিনি বস্তু আমি কেনেকৈ উলিয়াম মই এখন চেম্পল পেপাৰত তোমালোকক দেখামেই সেই চেম্পল পেপাৰখন দিয়াৰ লগে লগে তোমালোকে আইডিয়াটো এটলিষ্ট পাই যাবা ঠিক আছে PYQ খিনি কৰিবলৈ গোটেইখিনি কৰিবলৈ নবহিবা গোটেই সিলেবাসটো শেষ কৰিবলৈ নবহিবা যোনখিনি সিলেক্টিভ কলো সেইখিনিকে পঢ়া সেইখিনি বেচিছতে ফৰ্মুলাবিলাক উলিওৱা যিমান পাৰা PYQ খিনি চোৱা PYQ খিনি তোমালোকে চোৱা যে কিমান মানে তোমাৰ ফৰ্মুলাটোৰ লগত কিমান ৰিপিট হৈছে কোৱেশ্চনবিলাক আৰু যদি তোমালোকৰ কম্প্ৰিহেনসিভ বুক বা PYQ মক টেষ্টৰ বুক কিবা আছে তোমালোকে সেই তাৰ পৰা কোৱেশ্চন নতুন কোৱেশ্চন এটেম্প্ট কৰিবলৈ ট্ৰাই কৰিবা একেখিনি কোৱেশ্চন নহয় নতুন কোৱেশ্চন কিবা এটেম্প্ট কৰিবলৈ ট্ৰাই কৰিবা এইকেইটাতে যিমানখিনি পাৰা তোমালোকে ট্ৰাই কৰা গোটেইখিনি নহয় এইখিনি টপিক পঢ়িলে তোমালোকে ভাল এটা স্কোৰ কৰিব পাৰিবা মই এইটো তোমালোকক কৈ দিব পাৰো ঠিক আছে এইখিনি যদি তোমালোকে প্ৰতিটো সেকশনতে 20টাৰ পৰা 25টা কোৱেশ্চন যদি শুদ্ধকৈ এটেম্প্ট কৰিব পাৰা তুমি ফাৰ্ষ্ট কাউন্সিলিঙত পাব পাৰা ফাৰ্ষ্ট কাউন্সিলিঙতে পাই যাব পাৰা যদি বাই এনি হাও কিবা প্ৰবলেম হয় তোমালোকে সেকেন্ড কাউন্সিলিঙত 110% সিওৰ তোমালোকে পাবাই পঢ়ি থাকা জয় এখন